আমাৰ প্ৰিন্স মিডিয়া ল'ৰা আছামৰ কেমেৰাত দেখুওৱা হৈছে নামনি অসমৰ বান পৰিস্থিতি। খেতি বাতি গৰু ছাগলী নাই কোনো উপায়, কেৱল অভাৱ আৰু অভাৱ। নামনি অসম মানেই বানপানী। ধুমেৰঘাট ৰাজ্যিক চিকিৎসালয় সম্পূৰ্ণভাৱে বানৰ কবলত। অতি কষ্টৰ মাজত চিকিৎসা আগবঢ়াইছে চিকিৎসক ইছাহকে। প্ৰয়োজন হৈছে বানপানীত চলিব পৰা এম্বুলেন্স সেৱা। জলেশ্বৰ সমষ্টিত অসম চৰকাৰক পেকেজ ঘোষণা কৰিবলৈ আহ্বান জনায় স্থানীয় বিধায়ক আফতাবউদ্দিন মোল্লাই। জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবউদ্দিন মোল্লা পৰিদৰ্শন কৰে বান পৰিস্থিতি, লগতে চিকিৎসালয়খন। বৃহৎ অঞ্চলৰ কৃষকৰ হোৱা ক্ষতিৰ বুজ লয়। চিকিৎসালয় উন্নত কৰাৰ আশ্বাস দিয়ে অঞ্চলবাসীৰ ৰাইজৰ সুবিধাৰ বাবে বিধায়ক আফতাবউদ্দিন মোল্লাই। চিকিৎসক থকা ঘৰটো মেৰামতি কৰি দিব বুলি অচিৰেই জনায় বিধায়ক আফতাবউদ্দিন মোল্লাই। এখন হাইলেণ্ড নিৰ্মাণ হ'ব চিকিৎসালয়ত, বিধায়কজনে জনোৱা মতে। বানপানীৰ সময়ত হাইলেণ্ডত চিকিৎসা কৰিব পাৰিব চিকিৎসকে, বিধায়ক আফতাবউদ্দিন মোল্লাই অৱগত কৰে অঞ্চলবাসীক। দলং বাট পথ নাই কোনো অৱস্থা। পানীৰ মাজত উফুঙি আছে এখন স্কুল। মধ্যবিত্ত ভোজনৰ খাদ্যৰ পৰা বঞ্চিত হয় বছৰত 6 মাহ। যন্ত্ৰচালিত নাৱেৰে গোটেই অঞ্চল পৰিদৰ্শন কৰে বিধায়ক আফতাবউদ্দিন মোল্লাই। মানুহৰ মাজত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। পানীৰ মাজত মাদ্ৰাছাৰ সৰু সৰু হুজুৰসকলে পঢ়ি আছে কোৰাণ। চিন্তা বান পৰিস্থিতিলৈ ছাত্ৰ সমাজৰ। অসম চৰকাৰৰ প্ৰতি আহ্বান আমাৰ সামাজিক মাধ্যমৰ পৰা। ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে দিব লাগে খাদ্য সামগ্ৰী। দুখীয়া পৰিয়ালৰ হোৱা যাৱতীয় ক্ষতিৰ ব্যৱস্থা কৰক অসম চৰকাৰ। অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে মোদী চৰকাৰ। এই পাহাৰীয়া দাঁতিকাষৰীয়া অঞ্চলৰ সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তাৰ প্ৰয়োজন হৈছে। আল্লাহ অবিহনে গতি নাই মানুহৰ মাজত। ডিজিটেল সেৱা ব্যৱহাৰ হ'ব লাগে বান পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। এই অঞ্চলত উদ্ধাৰকাৰী বিনামূলীয়া সেৱা প্ৰয়োজন হৈছে। নামনি অসম মানেই বানপানী, তাৰ এক জ্বলন্ত প্ৰমাণ। তাৰ প্ৰতিবেদন আমাৰ কেমেৰাত দেখাওয়া হৈছে। ইমানে আছিল আজিৰ আমাৰ প্ৰতিবেদন।